বিচাৰিছো যে আমাৰ অসম চৰকাৰ যোৱা 10টা বছৰৰ পৰা বিজেপি চৰকাৰে অকল আদিবাসীসকলৰ প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দি আহিছে। বিজেপি চৰকাৰে এটা কথা কৈছিল যে বিজেপি চৰকাৰ যদি অসমত চৰকাৰ গঠন কৰিব পাৰে তেতিয়াহ'লে 6 মাহৰ ভিতৰত জনজাতিকৰণৰ স্বীকৃতি আদিবাসীসকলক প্ৰদান কৰিব। কিন্তু আজি দেখিবলৈ পাইছো দুটা টাৰ্মছ তেওঁলোকে চলাই গৈ আছে, কিন্তু সেই 6 মাহ এতিয়ালৈকে সম্পূৰ্ণ হোৱাই নাই তেখেতৰ। গতিকে আমি তেখেতক আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই মিছলীয়া চৰকাৰ হিচাপে আমি অভিহিত কৰিছোঁ। আদিবাসীসকলক মিছা মাত মাতি আহিছে, আদিবাসীসকলক ৰাম ঠগন দিছে। গতিকে আমি আমাৰ বিজেপি চৰকাৰক, আমাৰ অসম চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ। কাৰণ চাওক, আমাৰ দীৰ্ঘদিনীয়া জনজাতিকৰণৰ যি দাবী আছে সেই দাবী ন্যায্য দাবী হয়, কিন্তু আমাৰ বিজেপি চৰকাৰে সেই দাবীখন পূৰণ কৰিব বুলি যি আশ্বাস প্ৰদান কৰিছিল সেইটো আমি দেখিবলৈ পোৱা নাই। গতিকে আমি তেখেতক ধিক্কাৰ জনাইছোঁ আৰু তেখেতক আমি তেওঁলোকৰ যি মিছলীয়া যি কাম সেইটো আমি একেবাৰে আমি সহ্য কৰিব পৰা নাই। গতিকে আমাৰ অসম চৰকাৰক আমি এটা শেষ হুকিয়ানি দিব বিচাৰিছোঁ যে আপোনালোকে যদি অতি সোনকালে আদিবাসীসকলক জনজাতিকৰণ স্বীকৃতি প্ৰদান নকৰে তেনেহ'লে আদিবাসী ৰাইজে কিন্তু আগন্তুক দিনত বিজেপিক বৰ্জন কৰিব। এইটো খাটাং কথা। আদিবাসীয়ে আগন্তুক দিনত বিজেপিয়ে ভোট নিদিব। গাঁৱে ভূঞে আদিবাসীসকলে আলোচনা কৰিছে, বিজেপি মিছা প্ৰতিশ্ৰুতি দি পেলাই আমাৰ পৰা ভোট আদায় কৰি তেওঁলোকে গাড়ীত বহিছে আৰু আমাক আৰু কিমান দিন যে ঠকিব তাৰ কোনো গ্যাৰাণ্টি নাই। আজি আমি দেখিবলৈ পাইছোঁ আমাৰ আদিবাসীসকল পৰম্পৰাগতভাৱে জংঘল অঞ্চলত বনাঞ্চল অঞ্চলত বসবাস কৰি আহিছে। সেই আদিবাসীসকলক যি মাটিৰ পট্টা দিব লাগিছিল আমাৰ BTR চৰকাৰ, বিশেষকৈ আমাৰ UPPL চৰকাৰে এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। UPPL চৰকাৰ যদি BTC চৰকাৰ গঠন কৰে তেতিয়াহ'লে সোনকালে আদিবাসীসকলক মাটিৰ পট্টা দিব। কিন্তু আজি আমি দেখিবলৈ পাইছোঁ BTCত ক'ত আমাক মাটি পট্টা দিলে, কোনখিনি জেগাত আদিবাসীসকলক মাটি পট্টা দিলে। আজি মাটি পট্টা বিহীন আদিবাসীসকলে বসবাস কৰি আছে, অনাই বনাই ঘূৰি ফুৰি আছে। গতিকে আমি UPPL চৰকাৰক আৰু বিজেপি মিত্ৰজোঁট চৰকাৰ আমাৰ BTC চৰকাৰ আমি ধিক্কাৰ জনাইছোঁ। আদিবাসীসকলক প্ৰতাৰণা কৰিছে। তেওঁলোকে কৈছিল আদিবাসী সম্প্ৰদায়ৰ সকলোকে চাকৰি দিয়াৰ কথা প্ৰতিশ্ৰুতি দিছিল, কিন্তু আজি BTCত দেখিবলৈ পাইছোঁ আমাৰ আদিবাসী যুৱক যুৱতীসকলে কিমান চাকৰি দিলে। গতিকে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ আমাৰ প্ৰমোদ চৰকাৰক, আপুনি কিমান মানুহক আমাৰ আদিবাসী শিক্ষিত যুৱকসকলক চাকৰি দিলে আৰু আমাৰ মানুহ কেইটা পৰিয়ালক মাটিৰ পট্টা দিব পাৰিলে। গতিকে এই যে মিছা প্ৰতিশ্ৰুতিৰে ভোট আদায় কৰি আছে এই কথাটো আদিবাসীয়ে উপলব্ধি কৰিব পাৰিছে আৰু গাঁৱে গাঁৱে আলোচনা কৰি আছে যে এই মিছলীয়া চৰকাৰ আগন্তুক দিনক আমি বৰ্জন কৰিব লাগে। গতিকে আমাৰ আশা ফালৰ পৰা আমি এটাই শেষ হুকিয়ানি দিব বিচাৰিছোঁ, এতিয়া সময় আছে। চৰকাৰে যদি আদিবাসীসকলৰ সদিচ্ছা আছে, আদিবাসীসকলৰ দায় দাবীৰ প্ৰতি যদি সদিচ্ছা আছে, ইমিডিয়েট তেওঁলোকে কেবিনেট ডিচিশ্যন কৰি পেলাই তেওঁলোকে যি আমাৰ দায় দাবীৰ ওপৰত যি কৰণীয় কাম আছে তেওঁলোকে যাতে সেইবিলাক কৰি আগুৱাই যাওক আৰু আমাৰ আদিবাসীসকলৰ প্ৰাপ্য অধিকাৰ অতি সোনকালে যাতে আদায় দিয়ক, নহ'লে ইয়াৰ পৰিণাম আগন্তুক দিনত বিজেপি চৰকাৰ আৰু UPPL চৰকাৰ ভুগিব লাগিব।